Hello everyone, সকলোকে স্বাগতম জনাইছো তোমালোকৰ প্ৰিয় চেনেল Assameducation লৈ। আজি আমি বিজ্ঞানৰ 1 নং অধ্যায়ৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ পাঠটো আলোচনা কৰিম। ভিডিওটো তেহলে পলম নকৰাকৈ আমি ষ্টাৰ্ট কৰো। প্ৰথমটো টপিক হৈছে বিক্ৰিয়ক পদাৰ্থ। যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে অথবা বিক্ৰিয়াৰ আৰম্ভণিতে উপস্থিত থাকে সেই পদাৰ্থসমূহক বিক্ৰিয়ক পদাৰ্থ বোলে। বিক্ৰিয়াজাত পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াৰ ফলস্বৰূপে গঠন হোৱা নতুন পদাৰ্থসমূহক বিক্ৰিয়াজাত পদাৰ্থ বোলে। ইয়াত তোমালোকে এটা ৰাসায়নিক বিক্ৰিয়া দেখিবলৈ পাইছা। ইয়াত কাৰ্চিনৰ বাওঁফালে থকা পদাৰ্থসমূহ হৈছে বিক্ৰিয়ক পদাৰ্থ আৰু কাৰ্চিনৰ সোঁফালে থকা পদাৰ্থসমূহ হৈছে বিক্ৰিয়াজাত পদাৰ্থ। শব্দ সমীকৰণ এক ৰাসায়নিক বিক্ৰিয়া উপস্থাপন কৰাৰ এটা পদ্ধতি হয়। আমি ইয়াক এই ধৰণে দেখুৱাব পাৰোঁ। চোৱা 1 নম্বৰটো চোৱা তোমালোকে ইয়াত হাইড্ৰজেন যোগ ক্লোৰিন হাইড্ৰজেন ক্লোৰাইড তেনেকৈ তোমালোক 2 নম্বৰ আৰু 3 নম্বৰটো এই ধৰণে উপস্থাপন কৰা হৈছে। অৰ্থাৎ ইয়াত শব্দৰ জৰিয়তে উপস্থাপন কৰা হৈছে, সেইকাৰণে এই ধৰণৰ বিক্ৰিয়াক শব্দ সমীকৰণ বুলি কোৱা হয়। জকা বা অসন্তুলিত ৰাসায়নিক সমীকৰণবোৰ এনে সমীকৰণ য'ত বিক্ৰিয়ক আৰু বিক্ৰিয়াত পদাৰ্থৰ মুঠ ভৰবোৰ সমান নহয়। তোমালোকে যদি ইয়াত মন কৰা উদাহৰণবোৰলৈ তোমালোকে দেখিবলৈ পাবা যে কাৰ্চিনৰ বাওঁফালে থকা পদাৰ্থসমূহৰ ভৰ আৰু কাৰ্চিনৰ সোঁফালে থকা পদাৰ্থসমূহৰ ভৰ সমান নহয়। সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ হৈছে এনে সমীকৰণ য'ত পদাৰ্থসমূহৰ অৰ্থাৎ বিক্ৰিয়ক আৰু বিক্ৰিয়াত পদাৰ্থসমূহৰ মুঠ ভৰবোৰ দুয়োফালে সমান হৈ থাকে। সংযোজন বিক্ৰিয়া হৈছে দুটা বা ততোধিক পদাৰ্থ লগ হৈ এটা নতুন পদাৰ্থ সৃষ্টি কৰে। উদাহৰণ হিচাপে তোমালোকে যদি লোৱা কাৰ্বনৰ লগত যদি অক্সিজেন যোগ কৰা তোমালোকে পাবা কাৰ্বন ডাই অক্সাইড, অৰ্থাৎ এইটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ। বিয়োজন বিক্ৰিয়া হৈছে এনে ৰাসায়নিক বিক্ৰিয়া য'ত বিক্ৰিয়ক পদাৰ্থবিধ ভাঙি দুই বা ততোধিক সৰল বিক্ৰিয়াত পদাৰ্থলৈ পৰিণত হয়। ইয়াত তোমালোকৰ এটা উদাহৰণো দিয়া আছে, উদাহৰণটো চাই লোৱা। বিয়োজন বিক্ৰিয়া আকৌ 3 প্ৰকাৰৰ। সেইকেইটা হৈছে তাপীয় বিয়োজন, বিদ্যুৎ বিশ্লেষণ আৰু আলোক বিশ্লেষণ। তাপীয় বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি সংঘটিত কৰা বিয়োজন বিক্ৰিয়াক তাপীয় বিয়োজন বিক্ৰিয়া বুলি কোৱা হয়। উদাহৰণত চোৱা কেলছিয়াম কাৰ্বনেট বা চূণশিলৰ ওপৰত যদি তাপ প্ৰয়োগ কৰা হয় তেন্তে ই কেলছিয়াম অক্সাইড বা পুৰা চূণ আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত হয়। বিদ্যুৎ বিশ্লেষণ গলিত অৱস্থাত থকা যৌগ বা জলীয় দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰিলে সংঘটিত হোৱা বিয়োজন বিক্ৰিয়াক বিদ্যুৎ বিশ্লেষণ বোলে। উদাহৰণস্বৰূপে পানীৰ বিদ্যুৎ বিশ্লেষণ যদি কৰা হয় তেন্তে হাইড্ৰজেন আৰু অক্সিজেনলৈ বিয়োজিত হয়। আলোক বিয়োজন বিক্ৰিয়া বা আলোক বিশ্লেষণ পোহৰৰ উপস্থিতিত সংঘটিত হোৱা বিয়োজন বিক্ৰিয়াক আলোক বিশ্লেষণ বুলি কোৱা হয়। যদি তোমালোকে চিলভাৰ ক্লৰাইডক সূৰ্যৰ পোহৰত ৰাখা তেন্তে ই চিলভাৰ আৰু ক্লৰিনলৈ বিয়োজিত হ'ব। ইয়াত তোমালোকৰ উদাহৰণ হিচাপে বিক্ৰিয়াটো দিয়া হৈছে। অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া অপহৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া এনে এক ৰাসায়নিক বিক্ৰিয়া য'ত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক ইয়াৰ যৌগৰ পৰা অপহৰিত কৰে। অৰ্থাৎ ইয়াত উদাহৰণস্বৰূপে যদি তোমালোকে চোৱা জিংকে কপাৰ ছালফেটৰ লগত বিক্ৰিয়া কৰিছে আৰু বিক্ৰিয়াৰ ফলত জিংক ছালফেট আৰু কপাৰ উৎপন্ন হৈছে। জিংক যিহেতু কপাৰতকৈ সক্ৰিয় ধাতু, সেয়ে জিংকে কপাৰ ছালফেট দ্ৰৱৰ পৰা কপাৰক অপহৰিত কৰিব পাৰিছে। একেদৰে তোমালোকৰ লেড আৰু কপাৰ ক্লৰাইডৰ লগত বিক্ৰিয়া সংঘটিত হৈছে। লেডে কপাৰক তাৰ যৌগৰ পৰা অপহৰিত কৰিছে। তাপবৰ্জী বিক্ৰিয়া তাপবৰ্জী বিক্ৰিয়া হ'ল এনে ৰাসায়নিক বিক্ৰিয়া য'ত বিক্ৰিয়াত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ উদ্ভৱ হয় বা তাপ বৰ্জন কৰে। উদাহৰণস্বৰূপে কেলছিয়াম অক্সাইড বা পুৰা চূণে পানীৰ লগত বিক্ৰিয়া কৰিছে আৰু কেলছিয়াম হাইড্ৰক্সাইড বা ইথিলিন চূণ উৎপন্ন হৈছে। লগতে ইয়াত তাপ উৎপন্ন হয়, গতিকে এক তাপবৰ্জী বিক্ৰিয়া। তাপগ্ৰাহী বিক্ৰিয়া তাপগ্ৰাহী বিক্ৰিয়া এনে ৰাসায়নিক বিক্ৰিয়া য'ত বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপ বা শক্তিৰ শোষণ হয়। উদাহৰণস্বৰূপে চূণশিল বা কেলছিয়াম কাৰ্বনেটৰ ওপৰত তাপ প্ৰয়োগ কৰা হয় তেন্তে ই কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত হয়। ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থসমূহ কি অৱস্থাত থাকে তাক উপস্থাপন কৰিবলৈ ভৌতিক অৱস্থাসমূহ এই ধৰণে প্ৰদৰ্শন কৰা হয়। গোটা অৱস্থা থাকিলে তাক S বুলি লিখা হয়, তৰল অৱস্থা থাকিলে L, গেছীয় অৱস্থা থাকিলে G আৰু জলীয় অৱস্থা থাকিলে AQ। উদাহৰণস্বৰূপে এটা বিক্ৰিয়াৰ লগত দাঙি ধৰা হৈছে। তাত ছডিয়াম ছালফেট, বেৰিয়াম ক্লৰাইড, বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড আছে। তাত অৱস্থাসমূহ ইয়াত লিখা আছে। ছডিয়াম ছালফেটৰ AQ দিয়া আছে, অৰ্থাৎ ই জলীয় অৱস্থাত আছে। বেৰিয়াম ক্লৰাইড AQ বুলি লিখা আছে, অৰ্থাৎ ইও জলীয় অৱস্থাত আছে। বেৰিয়াম ছালফেট S লিখা আছে, গতিকে গোটা অৱস্থাত আছে আৰু ছডিয়াম ক্লৰাইড AQ দিয়া আছে, গতিকে জলীয় অৱস্থাত আছে।
অধক্ষেপণ বিক্ৰিয়া অধক্ষেপ উৎপন্ন হোৱা বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় অৰ্থাৎ কিছুমান বিক্ৰিয়ক পদাৰ্থ বিক্ৰিয়া কৰাৰ পিছত বিক্ৰিয়ক পদাৰ্থ উৎপন্ন কৰে আৰু বিক্ৰিয়ক পদাৰ্থসমূহ দ্ৰৱটোৰ লগত মিক্স হৈ নাযায় গোটা অৱস্থা থাকি যায় আৰু এই ধৰণৰ গোটা অৱস্থা থাকি যোৱা পদাৰ্থবোৰে অধক্ষেপৰ সৃষ্টি কৰে আৰু তেনে বিক্ৰিয়াক অধক্ষেপণ বিক্ৰিয়া বোলে দ্বি অপহৰণ বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় হয় উদাহৰণস্বৰূপে যদি তোমালোকে চোৱা সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লৰাইডে বিক্ৰিয়া কৰিছে আৰু বিক্ৰিয়াৰ পিছত সোডিয়ামে ক্লোৰিনৰ লগত লগ লাগিছে আৰু একেদৰে বেৰিয়ামে সালফেটৰ লগত লগ লাগিছে অৰ্থাৎ তোমালোকৰ ইয়াত আয়নসমূহ এক্সচেঞ্জ কৰি লৈছে ইহঁতে অদলা বদল কৰি লৈছে আৰু হেয়ে এনে বিক্ৰিয়াক দ্বি অপহৰণ বিক্ৰিয়া বুলি কোৱা হয় জাৰণ বিক্ৰিয়া কোনো পদাৰ্থত অক্সিজেন যোগ হোৱা বা হাইড্ৰজেন অপহৃত হোৱা বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে তোমালোকে যদি ইয়াত চোৱা কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিছে আৰু কপাৰ অক্সাইড উৎপন্ন কৰিছে ইয়াত যেহেতু অক্সিজেন যোগ হৈছে গতিকে এক জাৰণ বিক্ৰিয়া বিজাৰণ বিক্ৰিয়া কোনো পদাৰ্থত হাইড্ৰজেন যোগ হোৱা বা ইয়াৰ পৰা অক্সিজেন অপহৰণ হোৱা বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণস্বৰূপে কপাৰ অক্সাইড আৰু হাইড্ৰজেন যোগ কৰাৰ ফলত কপাৰ আৰু পানী উৎপন্ন হৈছে ইয়াত যেহেতু কপাৰ অক্সাইডৰ পৰা কপাৰ উৎপন্ন হৈছে আৰু ইয়াৰ পৰা অক্সিজেন আঁতৰি গৈছে গতিকে এক বিজাৰণ বিক্ৰিয়া জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া হৈছে এনে বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় উদাহৰণস্বৰূপে ইয়াত চোৱা তোমালোকে কপাৰ অক্সাইডৰ লগত হাইড্ৰজেন যোগ কৰা হৈছে আৰু কপাৰ উৎপন্ন হৈছে আৰু ইফালে পানী উৎপন্ন হৈছে কপাৰ অক্সাইডৰ পৰা যেহেতু অক্সিজেন অপহৃত হৈছে আৰু হাইড্ৰজেনৰ লগত অক্সিজেন যোগ হৈছে গতিকে ইয়াত দুই ধৰণৰ বিক্ৰিয়া সংঘটিত হৈছে জাৰণ আৰু বিজাৰণ গতিকে এক ৰেডক্স বিক্ৰিয়া ইয়াত কেইটামান ৰেডক্স বিক্ৰিয়াৰ উদাহৰণ দিয়া হৈছে এইখিনি নোট কৰি ল'বা জাৰক পদাৰ্থবোৰ হ'ল এনে কিছুমান পদাৰ্থ যিবোৰে আনক জাৰিত কৰিব পাৰে আৰু এই পদাৰ্থবোৰ ৰেডক্স বিক্ৰিয়াত বিজাৰিত হয় বিজাৰক পদাৰ্থ এবিধ পদাৰ্থ যিয়ে অন্য এটা পদাৰ্থক বিজাৰিত কৰিব পাৰে এই পদাৰ্থবিধ ৰেডক্স বিক্ৰিয়াত জাৰিত হয় ক্ষয়ীভৱন আৰ্দ্ৰতা এচিড আদিৰ প্ৰভাৱত ধাতুৰ পৃষ্ঠভাগ ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন প্ৰক্ৰিয়া বুলি কোৱা হয় আৰ্দ্ৰতা মানে হৈছে বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ লুট মামৰে ধৰা লুৰ বস্তুবোৰ বায়ুৰ জলীয় বাষ্পৰ সংস্পৰ্শত ৰাখিলে বস্তুবোৰত মামৰ বুলি কোৱা ৰঙচুৱা মুগা বৰণৰ চামনিৰ সৃষ্টি হয় এই প্ৰক্ৰিয়াটোক লুট মামৰে ধৰা প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু এই প্ৰক্ৰিয়াটো ক্ষয়ীভৱনৰ এটা উদাহৰণ হ'ব কেতিয়াবা যদি তোমালোকক পৰীক্ষাত ক্ষয়ীভৱনৰ চমুটোকা আহে তেনে তোমালোকে এই গোটেইসমূহ লিখিব পাৰিবা দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি তেল অথবা চৰ্বিযুক্ত খাদ্য দীৰ্ঘ সময়ৰ কাৰণে মুক্ত ঠাইত থলে বেয়া গোন্ধ তথা বেয়া স্বাদৰ সৃষ্টি হয় অৰ্থাৎ ইয়াত খাদ্যৰ টেষ্ট যি থাকে সেয়া চেঞ্জ হৈ যায় আৰু ইয়াৰ কাৰণ এই হ'ল যে খাদ্যবস্তুত থকা তেল আৰু চৰ্বি বায়ুৰ অক্সিজেনৰ দ্বাৰা জাৰিত হয় এই পৰিঘটনাটোক দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি বুলি কোৱা হয় আৰু এই ধৰণৰ ৰেঞ্চিডিটি বা দুৰ্গন্ধিতা ৰোধ কৰিবৰ কাৰণে কিছুমান প্ৰতিজাৰক পদাৰ্থ ব্যৱহাৰ কৰা হয় তেনেকুৱা এবিধ প্ৰতিজাৰক পদাৰ্থ হৈছে নাইট্ৰজেন সেইকাৰণে চিপছৰ পেকেটবোৰত নাইট্ৰজেন গেছ ভৰোৱা হয় যাতে সেই তেল বা চৰ্বিযুক্ত খাদ্যবোৰ সহজে জাৰিত নহয় আৰু সেইবোৰ বহু দিনলৈ থ'ব পৰা যায় আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ ইয়াৰ এনচাৰসমূহ ইয়াৰ পিছৰ ভিডিঅ'সমূহত আগবঢ়াই দিম আৰু ইয়াৰ লগতে তোমালোকক কিছুমান পাঠটোত কাৰ্যকলাপ ভিত্তিক কিছুমান প্ৰশ্নোত্তৰ থাকে সেই প্ৰশ্নোত্তৰবোৰ তোমালোকক কৰাই যাবলৈ চেষ্টা কৰিম ভিডিঅ' যদি তোমালোকক ভাল লাগিল তেন্তে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা লগতে তোমালোকে এই ভিডিঅ'টো বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকে এই প্ৰশ্নসমূহৰ উত্তৰসমূহ পাই থাকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ